Good morning everyone. কি কৰিছা সকলোৱে কি খবৰ? জুন হয় আজি। জুৱা 7 মেত আমাৰ এটো দিনতে আমাৰ বিয়া আছিল। সো আজি আমাৰ ফাৰ্স্ট মান্থ অফ এনিভাৰ্সাৰী ওয়েডিং এনিভাৰ্সাৰী হয়। কিন্তু একো নাই এনিভাৰ্সাৰী হলে কি হ'ব একো প্ল্যানিং নাই বিকজ লকডাউনৰ টাইম কতো যাব নাপাও একো কৰিব নাপাও। সৰুতে যে এইবোৰ লকডাউন কি বুজিয়ে পোৱা নাছিলো ওয়াৰ্ডটো কি হয় মানে বুজিয়ে পোৱা নাছিলো। এতিয়া এনেকুৱা লাগিছে মানে কিবা ফেষ্টিভেলে যেন প্ৰতিটো ইয়াৰতে মানে লকডাউন আহিয়ে থাকে। সো এতিয়া জাষ্ট গা পা ধুই উঠিলো আজি দেৰিকে উঠিলো বৰষুণ দি আছিলে ন পুৰা। তো 10:30 মান উঠি পেলাই গা পা ধুলো। এতিয়া মই কিবা এটা খাবলৈ বনাও মা আৰু মোৰ কাৰণে আৰু সন্ধিয়ালে চাও কিবা প্ল্যানিং কৰিব পাৰো নে নাই। নোৱাৰিলেতো আৰু উপায় নাই আৰু চাই লও ঘৰতে আৰু মানে আমি তিনিটাই মা মই এনেকে। তো মই কিবা এটা বনাই লও বলক কি বনাও মই দেখাই আছো আপোনাক ঠিক আছে ব্ৰেকফাষ্টত। হৈ গ'ল খানা পিনা হৈ গ'ল। এতিয়া আমাৰ অলপ স্কিন পেম্পাৰ টাইম যেহেতু আজি স্পেচিয়েল ডে হয় তো মা আৰু মই অকণমান স্কিন পেম্পাৰ কৰিম আৰু মোৰ চুপাৰী এগুলো বনাটো মই নহ'ব তো চাই থাকক। আৰু পেম্পাৰ টাইম স্কিন পেম্পাৰ টাইম মাক প্ৰথমে কৰি দিম। মা আজি পুৰা একদম ধুনীয়া গ্লো গ্লাছ হৈ যাব। আমাৰ ৱেডিং এনিভাৰ্চাৰীত মাক পুৰা একদম ধুনীয়া কৰি দিম। এইটো হৈছে এম কেফিনৰ যিটো মোৰ ট্ৰায়েল পেক আহিছিলে চবে গম পাইছে চাগে। এইটো ফেচ স্ক্ৰাব এইটো ফেচ স্ক্ৰাব প্ৰথমে মায়ে মুখটো ভালদৰে ধুই লৈছে আৰু যে ব্ৰাছতকৈ বেছি হাতেৰে লগাই দিছে মামা। ট্ৰায়েল পেক আহিছিলে যোৱা ভিডিঅ'টো যদি কোনোবাই চাইছে গম পাইছে এইটো ট্ৰায়েল পেক আছিলে সেইটোৱে আজি আমি ইউজ কৰি আছোঁ। যদি ভাল পাওঁ নেক্সট আমি আকৌ পাৰ্চেছ কৰিম আপোনালোককো জনাই আছোঁ কেনেকুৱা লাগে। এইটো কফিৰ যিটো মানে আমাৰ স্কিনৰ কাৰণেতো বহুতেই ভাল চবেই জানে তাতে আকৌ একেবাৰে কফিৰ পাই গৈছোঁ আৰু কি লাগে। এইটোৱে আপোনাৰ একদম সপ্তাহত আপুনি দুবাৰ কৰিব পাৰে স্ক্ৰাবিংটো। এইটো ইম্পিউৰিটিজ আছে আপোনাৰ ডাৰ্ট এইবিলাক মানে গোটেইবিলাক আপোনাৰ ৰিডিউচ কৰাত হেল্প কৰে। পাৰ্টিকলবোৰ অকণমান হাৰ্চ হয় মানে লগাওঁতে অকণমান ভালদৰে লগাব লাগিব লাগি ধৰিব পাৰে। মাস্কৰ টাইম ফেচ মাস্ক এইটো টিকলো চাই শ্বু পলিচ টেপ লাগে এম কেফিনি নেক এণ্ড ৰ' কফি ফেচ মাস্ক। হেল্ল' পুৰা কফি গোন্ধ এইটো এনেকুৱা হয় একদম যোনে কফি লাভাৰ তাৰ কাৰণে মানে পুৰা স্পেচিয়েল আৰু আহিলো। এতিয়া আছে মোৰ ফেচ মাস্ক মাইনো লগাই ভালে পাওঁ বুলি কৈছে। কোনোবাই যদি বিচাৰে ব্ৰাছেৰেও লগাব পাৰে কিন্তু মই ব্ৰাছতকৈ বেছি মানে
হৈ গ'ল এতিয়া মই ফেচ ৱাছ কৰিলোঁ কফি ফেচ ৱাছেৰে আৰু এতিয়া এইটো মোৰ ৰ'জ হিপৰ চেৰাম আছে সেইটো মই লগাই ল'ম মই ৰেডি হৈ গ'লোঁ এতিয়া মোৰ চাওক পুৰা ক্লিন হৈ গৈছে ন এতিয়া জাষ্ট চিৰাম লগালোঁ ফেচ ৱাছ কৰি পিনে আৰু অকণমান গ্লো অহাৰ নিচিনা হৈছে ন লিপ গাৰ্ড লগালোঁ বাছ হৈ গ'ল এতিয়া মোৰ কাম হৈছে লাঞ্চটো বনাওঁ তাৰপিছত অকণমান ৰেষ্ট কৰিম আৰু গধূলি বেলেগটো একো নাই ইমান কি যে ভাবিছিলোঁ বিয়াখনক লৈও ভাবিছিলোঁ কিবা কিবি বহুত কিবা কিবি মানে চব মনৰ আশা মনতে ৰৈ যাব যেন পাইছোঁ এতিয়া খালি গধূলি আমি মাহঁতক মাতিছোঁ ভাত খাবলৈ আৰু তাৰ বেলেগটো একো নাই আৰু এই মই লাঞ্চটো বনাই লওঁ বনাই একেবাৰে আপোনালোকৰ লগত লগ পাই আছোঁ মই গধূলিৰ টাইমত ঠিক আছে কি ৰান্ধনি আজি আমাৰ মামা আৰু কি কৰি আছে মা খানা বনাই আছোঁ আজি মই দেখিলে যোগাৰ হৈ আছে দেখালোঁ যে এয়া মা আৰু মামাই বনাই আছে মোৰ মামা আহিছে মাহঁতৰ ঘৰখনক মাতিছোঁ ইহঁতে আহিছে মানে অকল মামা আহিছে এতিয়া খানা বনাই আছে মাৰ লগত মায়ে কৈছে আজি তুমি ৰেষ্ট কৰা আজি একো কৰিব নালাগে তো তাকে মই এতিয়া বিচনাতে এনেই বাগৰি আছোঁ কি কৰিম আৰু মোক জানেনে মই ভাবিছিলোঁ 1 month ফাৰ্ষ্ট চেলিব্ৰেশ্যন হ'ব এনিভাৰ্চাৰী ইমান ভালকৈ কৰিম ক'ৰবাত যাম এই লকডাউনততো ক'তো যোৱাই নহ'ল বিয়াৰ পিছত ক'ৰবাত ফুৰিব যাম ভাবিছিলোঁ সেইটোও নহ'ল তাৰপিছত আজি মই ভাবি আছিলোঁ যে মোক কিবা এটা নিশ্চয় ছাৰপ্ৰাইজটো দিব তাৰপিছত যেতিয়া আহিছে গোটেই বজাৰগাল লৈ আহিছে একো ছাৰপ্ৰাইজ নাই তাতে তুমি একো নানিলা একো নাই কৈছে আনিছোঁ দেখোন ইমান আনিছোঁ গাখীৰ আনিছোঁ বিস্কিট আনিছোঁ চিকেন আনিছোঁ কিবা কিবি আনিছোঁ সেইবোৰে বোলে ছাৰপ্ৰাইজ বোলে মোৰ দেখিছে বিয়াৰ পিছত ছাৰপ্ৰাইজ কি হৈ যায় আৰু এতিয়া চব কি বিন্দাছ হৈ আছে शादी करके फंस गया यार अच्छा खासा थका मारा कैमरात नाहे इमान बदमाश থাকিলে আহি পেলাই মোক কৈছে এক্সকিউজ এটা দিছে আৰু যে কেক নাপালোঁ নহয় 12টা বজাত তুমি ফোন কৰিছিলা তুমি বোলে কৈছে আৰু মোবাইলটোকে চাই আছে এতিয়া সামনে আজিতো মোৰ চেলিব্ৰেশ্যন এনেকৈ গ'ল তথাপিতো যিয়ে হওক নিজৰ হেপিনেছৰ কাৰণে মাহঁতে ঘৰত আহিব এতিয়া সেইটোকে চেটিছফাইড হ'ব লাগিব আৰু সেইবাৰে আপোনালোকৰ লগত খানাৰ টাইমত কথা পাতি আছোঁ বাকী জোতাৰটো দেখালোঁ আপোনালোকক কি হৈ আছে বেলেগ একো নাই কিন্তু মায়ে কি বনাই আছে মোক দেখুওৱা নাই ভালদৰে জাষ্ট মই জানো যে চিকেন আছে কাৰণ দিনত চিকেন আনিছিলে মই দেখা পাইছোঁ সেইটো কাৰণে তো একদম খানাৰ টাইমত লগ পাই আছোঁ ঠিক আছে A few moments later খানা ৰেডি কি খাই আছা বাহিৰত খাইছোঁ আমি আজি বাহিৰত মামা খানা কেনেকুৱা হৈছে মামাই বনাইছে আজি ৰান্ধনি মা নহয় মায়ে বনাইছে খানা সেইকাৰণে আহি আছে শুনো চা আকৌ এইটো মোৰ ভাইটি মোৰ কেমেৰাৰ পিছত থকা মানুহজন এডিটিঙৰ পিছত থকা মানুহজন এইটো চাওঁ মুখখন চাওঁ নাই আৰু এইটো কোন হয় কিবা নকয় দিয়া এইটো ৰাৱণ হিটলাৰ এইটো একো নকয় এইটো কেমেৰাৰ পিছত বকি থাকে আগত একো নকয় আজি আছে দালি আছে তাৰপিছত চিকেন আছে পনীৰ আছে আৰু ক্ষীৰ আছে এয়াই আৰু বেলেগ একো নাই বেলেগ একো বনোৱা নাই আমাৰ হওক এয়া এনেকৈ আমাৰ আজি 1 monthৰ চেলিব্ৰেশ্যন আজি কৰিলোঁ ফাৰ্ষ্ট 1 month ৱেডিং এনিভাৰ্চাৰী কেক চেক নাই মোৰ আজি নানিলে বাকী আৰু এনেকৈ কৰিলোঁ আৰু হৈ গ'ল আজি আমাৰ এয়া চেলিব্ৰেশ্যন বেলেগ একো নাছিলে খানা খালোঁ গোটেই ঘৰৰ মানুহবিলাকে মিলি পেলাই দুখন ঘৰৰ মানে আৰু এয়াই বেলেগ একো নাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ তো মাইকী মানুহ কৈ আছোঁ আজি
আজি ভিডিঅ'টো ইয়াতে সামৰো যদি ভাল লাগিলে প্লিজ লাইক কৰিব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব আৰু মোক জনাব নেক্সট ভিডিঅ'ত কি চাব বিচাৰে সোনকালে আহি আছো মোৰ ভিডিঅ' লৈ পেলাই তেতিয়ালৈকে বাই বাই গুড নাইট